নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰু আপোনালোকে চাই আছে অজয় দা টেক অসমীয়া আৰু নতুনকে যদি চাইছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আজি টপিকটো আপোনালোকে থাম্বনেল চাই গম পাইছে চাগে হয় মই আজি থাম্বনেলৰ ওপৰতে ক'বলৈ গৈ আছো ফেসবুকত থাম্বনেল কেনেকৈ লগাব আপোনালোকে আৰু যি সকলে ফেসবুকত থাম্বনেল লগাব নাজানে তেখেতসকলৰ কাৰণে এই ভিডিওটো বহুত ইম্পৰ্টেন্ট হ'ব তো হেকাৰণে স্কিপ নকৰিব প্ৰথমতে ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি লব আৰু ক্লিক কৰিব ওপেন হোৱা পিছত হো সাইডে তিনটা ডট আছে ওপৰত তাতে ক্লিক কৰিব ক্লিক কৰা পিছত আমি কি কৰিব লাগিব ডেস্কটপ সাইট কৰিব লাগিব একেবাৰে তলত চাব ডেস্কটপ সাইট লিখা আছে তো ইয়াতে এনেকে ক্লিক কৰি দিব ক্লিক কৰা পিছত ডেস্কটপ সাইট হৈ যাব আৰু ওপৰতে সাৰ্চ কৰিব facebook.com লিখিব facebook.com এতিয়া মোৰ ফেসবুকটো ওপেন হৈ গৈছে ইয়েস হোক মোৰ ফেসবুক পেজটো ওপেন হৈ গল তো এতিয়া আপোনালোকে কি কৰিব অলপমান জুম কৰি ল'ব মোৰ প্ৰফাইলত মই ক্লিক কৰি দিছো প্ৰফাইলত ক্লিক কৰাৰ পিছত স্ক্ৰল কৰিব এনেকে ওপৰলৈ কৰি দিব এয়া মোৰ থাম্বনেল লগাই থোৱা আছে আচৰিত 861 বছৰ পুৰণি মন্দিৰ এনেকে তো এতিয়া মই থাম্বনেলখন আপোনালোকক লগাই দেখুৱাম এটো ভিডিওতে থাম্বনেলখন লগাই দেখুৱাম প্ৰথমতে আপোনালোকে কি কৰিব হো সাইডে ইয়াত তিনটা ডট দেখি আছে ডটত ক্লিক কৰিব তাৰ পিছতে এডিট পোষ্ট ওলাইছে ইয়াত আপোনালোকে অলপ তললৈ চাব এডিট পোষ্টত ক্লিক কৰি দিব এডিট পোষ্টত ক্লিক কৰা পিছত আপোনালোকে ভিডিও অপশনস ইয়াতে লিখা আছে ইয়াতে ক্লিক কৰি দিব তাৰ পিছতে লেফট সাইডে দুটা অপশন লাইছে এড ক্যাপশনস চেঞ্জ থাম্বনেল আৰু ইয়াতে আপোনালোকে চেঞ্জ থাম্বনেলত ক্লিক কৰি দিব আৰু ইয়াতে দেখিছে না আপলোড ইমেজ ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত আকৌ ইয়াতে আপলোড ইমেজ আছে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনাক গ্যালাৰীলৈ লৈ আহিব আৰু যিখন থাম্বনেল বনাই থৈছে বা ৰেডি কৰি থৈ দিছে হেখনত ক্লিক কৰি দিব তাৰ পিছত ওপৰত হো সাইডে ডান আছে ডান ক্লিক কৰি দিব তাৰ পিছত ইয়াতে সেভ আছে সেভত ক্লিক কৰি দিব সেভত ক্লিক কৰাৰ পিছত আকৌ এবাৰ ইয়াতে সেভত ক্লিক কৰি দিব আমাৰ থাম্বনেল লগোৱা কমপ্লিট হৈ গৈছে তো আজিৰ ভিডিওটো ইমানেই আছিল কেনে পালে কমেন্ট কৰি জনাব আৰু লগতে চেনেলটো নতুনকৈ চাইছে যদি সাবস্ক্ৰাইব এটা কৰি দিব